ছটা কথা পুৰুষে নিজৰ সংগীৰ পৰা লুকুৱাই ৰাখে। স্বামী স্ত্ৰী বা প্ৰেমিক প্ৰেমিকাৰ মাজত মতানৈক্য দেখা যায়। বেছিভাগ ক্ষেত্ৰতে মহিলাসকল অধিক স্পষ্টবাদী আৰু কণ্ঠস্বৰ হয় আৰু পুৰুষে নিজৰ সংগীক সন্তুষ্ট কৰিবলৈ সংঘাতৰ পৰা আঁতৰি থাকে। কিন্তু কিছুমান সত্য আছে যিবোৰ পুৰুষে নিজৰ পত্নী বা প্ৰেমিকাৰ পৰা লুকুৱাই ৰাখে। আহকচোন কি কথা লুকুৱাই ৰাখে আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ। আন এগৰাকী মহিলাক আকৰ্ষণীয় বিচাৰি পোৱা। বেছিভাগ পুৰুষে আন এগৰাকী মহিলাক আকৰ্ষণীয় বুলি বিবেচনা কৰিলেও পত্নী বা প্ৰেমিকাক প্ৰকাশ নকৰে। যদিও আন এগৰাকী মহিলাই ইয়াক আকৰ্ষণীয় বুলি বিবেচনা কৰিব পাৰে, তথাপিও ই কোনো অপৰাধ নহয়। তথাপিও মানুহে ভুল বুজাবুজিৰ ভয়ত এনেকুৱা কিছুমান কথা লুকুৱাই ৰাখে। পত্নী বা প্ৰেমিক বিৰক্ত হ'লে। মানুহৰ মেজাজ সদায় একে নহয়। বহু সময়ত পুৰুষে পত্নী বা প্ৰেমিকাক লৈ বিৰক্ত হয়, তথাপিও তেওঁলোকে বিষয়টো বেলেগ ধৰণে এৰাই চলিবলৈ চেষ্টা কৰে। এগৰাকী মহিলাই এই কথাটো আৰ্টিকুলেট কৰিব পাৰে, কিন্তু পুৰুষে কেতিয়াও নোৱাৰে। কিন্তু ইয়াৰ ব্যতিক্ৰম আছে। তেওঁলোকৰ আৰ্থিক অগোচালি, ঘৰৰ আৰ্থিক দিশতো চোৱা চিতা কৰাটো মূলতঃ পুৰুষৰ দায়িত্ব। সেইবাবে পুৰুষে আৰ্থিক বিষয়ত মানসিক চাপত থাকিলেও বেছিভাগেই পত্নীৰ পৰা গোপন কৰি ৰাখে, কাৰণ পুৰুষে নিজৰ দুৰ্বলতা পত্নীৰ আগত প্ৰকাশ কৰিব নিবিচাৰে। যৌন দক্ষতাৰ অভাৱ। যৌন অভিজ্ঞতাৰ অভাৱ বা পুৰুষে লুকুৱাই ৰখা যিকোনো শাৰীৰিক সমস্যা, এই বিষয়টোক তেওঁলোকে নিজৰ মাজতে ৰাখিব বিচাৰে। কেতিয়াবা স্পষ্ট হৈ থাকিলেও পত্নীৰ পৰা লুকুৱাই ৰাখে। আভ্যন্তৰীণ সংঘাত। পুৰুষ জেদী বুলি জনা যায়, কিন্তু তেওঁলোকৰ আৱেগো থাকে। প্ৰকৃত পৰিস্থিতি যিয়েই নহওক কিয় তেওঁলোকে হাঁহিব পাৰে। সেইবাবেই প্ৰতিজন পুৰুষে নিজৰ পত্নী বা প্ৰেমিকাক বিশ্বাস নকৰালৈকে বাস্তৱক লুকুৱাবলৈ অবিৰাম চেষ্টা কৰে। বেছিভাগ সময়তে পুৰুষসকলে মোকাবিলা কৰি হাঁহিবলৈ ভাগৰি পৰে। পুৰুষত্বৰ আশাত ভাগৰি পৰে। আৱেগিক উত্তেজনাটো তেওঁলোকে হাঁহি এটা মাৰি চম্ভালি লয়। বেছিভাগ সময়তে পুৰুষে এই বিষয়টো প্ৰকাশ কৰিব নিবিচাৰে, কিন্তু ই তেওঁলোকক কেতিয়াবা হতাশ কৰি তোলে। তেনেহ'লে জানিলে যে পুৰুষসকলে নিজৰ সংগীৰ পৰা কি কথা লুকুৱাই ৰাখে। ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।